গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু আজি অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আমাৰ বৌহঁতে ৰেডি হৈ আছে আৰু আমি আজি যাব ওলাইছোঁ বশিষ্ঠ মন্দিৰত। ক'ত যাবা? বশিষ্ঠ মন্দিৰ। আৰু এয়া আমি ঘৰৰ পৰা ওলালোঁ। আৰু এতিয়া অটোৰ পৰা নামি ল'লোঁ আৰু যাই আছোঁ বাছত উঠিব। আৰু এইফালে চাওকচোন কি ৰ'দ। আৰু এয়া উঠি ল'লোঁ আমি বাছত। আৰু আজিৰ পৰা ষ্টাৰ্ট হৈছে ভলিবম। আৰু এয়া আমি আহি পালোঁ বশিষ্ঠ মন্দিৰ। আৰু বতৰটো একদম ক'লা হৈ আহিছে। নামি লওঁ ৰিক্সাৰ পৰা। আৰু এয়া লৈ ল'লোঁ ধূপ আৰু চাকি। আৰু ইয়াতে থোৱা হয় জোতা চেণ্ডেল। আৰু জোতা চেণ্ডেল থোৱাৰ পিছত এইটো কুপন দিয়ে, এযোৰত 5 টকাকৈ লয়। চাকি জ্বলোৱাৰ আগত ইয়াতে ভৰি হাতখন ধুই লওঁ। সকলোৱে গা ধুই আছে। চাওকচোন কি মৰম লগা। আৰু এয়া দোকানত আহিলোঁ। আৰু এইখন পকাৰে সাপৰ নিচিনা।
আৰু আমাৰ পুপু সোমাই গৈছে পানীৰ তলত আৰু এতিয়া মই যাম এইফালে আৰু আমাৰ শুনতে গা ধুইছিল আৰু এতিয়া আমি ঘৰত যাব ওলালোঁ আৰু এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া যাম ঘৰত মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া কিবা এটা খাই লওঁ আৰু এইখন হৈছে স্কাইলাইন ধাবা আৰু এয়া ভিতৰৰ ফালে সোমাই যাওক আৰু এইফালে বহুত বহি আছে আৰু ইয়াতে বহি ল'লোঁ কি খাবা তুমি কেনেকুৱা তন্দুলিয়ে গোল গোল এইফালে বৌ চাই আছে কি অৰ্ডাৰ দিব আৰু আমাৰ শুনে ভাবি আছে এতিয়া কি খাব আৰু এয়া আমাৰ খানা আহি গ'ল আৰু আজিৰ ভিডিঅ'টোত আছে ইমানখিনিয়ে ঘৰত আহি আৰু ভিডিঅ' কৰা নহ'ল ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব